বিহু বুলি আমি আমাৰ প্ৰথমখন ঘৰলৈ গৈছিলোঁ যিহেতু তাত আমাৰ সৰু দাদা আৰু নবৌ থাকে তেওঁলোককনো অকলহৰীয়া কেনেকৈ কৰোঁ ডাঙৰ দাদা আৰু নবৌ চাকৰি সূত্ৰেতো বাহিৰতে থাকে এই বিহু হলে বা ঘৰত কিবা এটা পাতিলেহে ঘৰৰ সকলোবোৰ মানুহলৈ মনত পৰে মুঠতে পৰিয়ালৰ সকলোবোৰ একেলগে গোট খালেহে মনটো কিবা এটা ভাল লাগে নহয়নে এয়া ৰাতিপুৱা মাঘ বিহুৰ দিনা মা আৰু মই ধুনীয়াকৈ জলপান পিঠা পনা এইবোৰ সজাই ৰেডি কৰি লৈছো এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা বছৰেকৰ বিহুৰ দিনা মাঘ বিহুৱে হওক বা বহাগ বিহুৱে হওক দেউতা আৰু মাক এওঁ আৰু মই সেৱা কৰো তাৰ পাছতহে আমি গোটেই কেইজনে মিলি চাহ জলপান খাওঁ মনতে ভাবি থৈছো যে আমি যেতিয়ালৈকে পাৰো মানে ভগৱানে শক্তি দিয়ে তেতিয়ালৈকে আমি আমাৰ এই নিয়ম ভাগ কৰি যাম মাহঁতক জলপান দি আমি সকলোৱে খোৱাৰ পাছত ঘৰৰে আকৌ দাই দুজন আহিল তেওঁলোককো সৰুকে সেৱা এটা কৰি পিনি জলপান দিলে সকলোবোৰ নিয়ম কৰি আজৰি হৈ আমাৰ ভাত খাবৰ হ'ল মাঘ বিহুৰ স্পেচিয়েল আছিল বেঙেনা জলকীয়া ভাজি মাছৰ মাথা মাছ ফ্ৰাই আৰু মাটি দাইল কাঠালু ৰ'বলৈ সময় নাই খাই দিছো এতিয়া আমি আহি আছো ওৱাও ক'ত আহিছো এতিয়া আমি বিহু বুলি দাদা গ'লে বৰ্তাহঁতৰ ঘৰলে আৰু তাৰপিছত আমি সোমাম এৰাই ঘৰলে আমি ক'ত সোমাও দেখাম দেই শিমলুগুৰি টাউন পৰা এনাইলে সৰুকে কিবা এটা লৈ তাৰ পৰা দুই ঘৰলৈ আমি মিঠাই লৈ লৈছো গাইজ এতিয়া আমি বজাৰ কৰি আহিলো শিমলুগুৰি টাউনত প্ৰথমতে আমি সোমাইছো আমাৰ ঘৰত তাৰ পাছত আমি যাম এনাই ঘৰলে দাদা আৰু নবৌলে মই ঘৰতে বনোৱা নিমকি কেক পিঠা লস্কৰা পকা মিঠৈ মায়েও বনোৱা সকলোবোৰ দি পঠাইছে আৰু জেলেপি লৈ আহিছো আমি আগতীয়াকৈ বহি খাই লৈছেগে খাই আছে যে ভাতবোৰ খাই আছে কেঁচৰি পাত খাই পকিছে ৰাতিপুৱা ৰ'দত দিওঁ পাবলৈ আছে পিছত এনাই আকৌ তামোল খাই মুখখন একেবাৰে ৰঙা কৰি থৈছে আপাই আকৌ বিহু বুলি ধুনীয়াকৈ চাহ একাপ দিছে লগতে পায়সো বহু দিনৰ পিছত এনাই ঘৰলৈ আহিছো যে তেওঁ মোক দেখাই ফুৰিছে তেওঁৰ ৰুমটো ক'ত শুৱে কি কৰে এইবোৰে আৰু ভাবিলে আচৰিত লাগে এইটো বয়সতো যে ইমান ষ্ট্ৰং হৈ আছে এতিয়াও আমাৰ বোৰৰ যে লাজেই লগা হৈছে একদম বেমাৰৰ অন্তই নাই এতিয়াৰ পৰা এইফালে আকৌ আপায়ে আমি গৈছো বুলি চেয়া দিয়া ভাতো বনালে কিমান খাব আৰু বিহু বুলি খাই খাই আমনি লাগি গৈছে আমাক চুট আছিলে আমাৰতো বেলেগ চুট কি বুলি কয় মাছ মাংস হোৱা পিছত আকৌ অলপ দেৰি পিছত এই ডিমটো দিছেহি চাওকচোন কেনেকে খাব নোৱাৰিলো দেই এটাহে পেট বাৰু দিয়ক ৰাতিও বহুত হ'ল আমিও ঘৰলৈ যাওঁ শেষত সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা বাই